আমি থকা গোলাঘাটৰ হামদৈ হোটেলখন আমাৰ য'ত ষ্টেডিয়ামত খেল হৈছিল তাৰ পৰা পূবে প্ৰায় 1 কিলোমিটাৰমানৰ ভিতৰতেই হ'ব। বৰ ধুনীয়া ৰেচিডেঞ্চিয়েল এৰিয়া এটাত হোটেলখন আছে। চাৰিওফালে একেবাৰে শান্ত নিৰিবিলি পৰিৱেশ। হোটেলখনৰ চৌহদটো ফুলৰ টাপেৰে ধুনীয়াকৈ সজোৱা। ভিতৰলৈ সোমায়ে সন্মুখতে ৰিচিপশ্যনৰ সুন্দৰকৈ বহাৰ ব্যৱস্থা আছে আৰু কাষতে বহি থকা ৰিচিপশ্যনিষ্ট গৰাকীও ধুনীয়াকৈ ৱেলকাম কৰে। তাৰ কাষতে লাগি আছে এখন আটক ধুনীয়া বাৰ। বাৰখনৰ পৰিৱেশটো বৰ গহীন গম্ভীৰ। আমাৰজন দেখোন ইয়াতে বহি আছেহি। মোক খং উঠাবলৈকে আচলতে ইয়াত বহি দেখুৱাইছেহি। আচলতে বাৰ খোলাৰ সময়ে হোৱা নাই। বাৰৰ কাষতে এয়া হামদৈৰ ধুনীয়া ৰেষ্টুৰেণ্টখন। আজি হেনো ল'ৰাটোৱে কেম্পত ব্ৰেকফাষ্ট নকৰে। এই ৰেষ্টুৰেণ্টতে দিয়া কমপ্লিমেণ্টাৰী ব্ৰেকফাষ্টহে কৰিব। সেইমতে আমি কেইটাই ব্ৰেকফাষ্ট কৰিবলৈ বহাৰ পিছতেই পুৰি আৰু বুটৰ দালি আমাৰ আগত সজাই দিলেহি। আমি তিনিওটাই ধুনীয়াকৈ খাবলৈ আৰম্ভ কৰি দিলোঁ। এটা কথা কিন্তু আৰু ক'ব লাগিব, ইয়াৰ খানাটো কিন্তু বৰ টেষ্টি। অ'নাৰ এডভোকেট জছুৱেল দাদাই সকলোখিনি কিন্তু ভাল মেইনটেইন কৰিছে। আমি খাই থাকোঁতেই আমালৈ এটা আমলেট লৈ আমাৰ ওচৰত হাজিৰ হ'লহি হোটেলখনৰ মেনেজাৰ মিলন নাথ বৰ ভাল ল'ৰা। হোটেলখনৰ প্ৰত্যেকজন কাষ্টমাৰৰ সুবিধা অসুবিধাৰ খবৰ ৰাখে। নগাঁৱৰ পৰা আহি হোটেলখনৰ জন্মলগ্নৰ পৰাই জড়িত হৈ থাকি মিলনে গোলাঘাটৰ প্ৰেমত পৰিল, লগতে গোলাঘাটৰ ছোৱালীৰো। এতিয়া গোলাঘাটতে ঘৰ পাতি স্থায়ী বাসিন্দা হৈ পৰিছে। আমি এইকেইটা দিন একেবাৰে ঘৰুৱা পৰিৱেশত হামদৈ হোটেলত থাকি এতিয়া এয়া ঘৰলৈ যাবলৈ ওলালোঁ। আপোনালোকেও কেতিয়াবা গোলাঘাটলৈ আহিলে এই হামদৈ হোটেলৰ অতিথি হৈ চাব, নিশ্চয় ভাল পাব।